হিন্দু ধৰ্মত খাদ্যৰ বিশুদ্ধতাৰ বাহিৰেও ভাল অনুভূতি আৰু ভাল পৰিৱেশ আৰু খাদ্য খোৱাৰ সময় অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। যদি খাদ্যৰ সকলো নিয়ম মানি চলে তেন্তে মানুহৰ জীৱনত কেতিয়াও কোনো ধৰণৰ ৰোগ বা দুখ নাথাকে। হিন্দু ধৰ্মৰ মতে খাদ্য বিশুদ্ধ হ'ব লাগে, তাতকৈও পানী বিশুদ্ধ হ'ব লাগে আৰু বায়ু সকলোতকৈ বিশুদ্ধ হ'ব লাগে। যদি তিনিওটা বিশুদ্ধ হয় তেন্তে ব্যক্তিজন কমেও 100 বছৰ জীয়াই থাকিব। আহকচোন আজি ভিডিঅ'টোত খাদ্যৰ কিছুমান বিশেষ নিয়ম জানো। নমস্কাৰ, মই ডিম্পল নাথ। আপুনি শুনি আছে বি মটিভেটেড। খাদ্য খোৱাৰ আগতে শৰীৰৰ 5টা অংগ যেনে 2 হাত, 2 ভৰি, মুখ ভালদৰে ধুইহে খাদ্য খাব লাগে। খাদ্য খোৱাৰ আগতে খাদ্যৰ দেৱতা অন্নপূৰ্ণা মাতাক প্ৰশংসা কৰি ধন্যবাদ জনাই আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি যাতে সকলো ভোকাতুৰ লোকে খাদ্য পায় সেই কথা চিন্তা কৰাৰ পাছত খাদ্য গ্ৰহণ কৰিব লাগে। খাদ্য প্ৰস্তুত কৰা ব্যক্তিজনে গা ধোৱাৰ পিছতহে পাকঘৰত খাদ্য প্ৰস্তুত কৰে। নিৰ্মল অন্তৰেৰে আৰু মন্ত্ৰ জপ কৰি আৰু প্ৰথমে 3টা ৰুটি গৰু, কুকুৰ আৰু কাউৰীৰ বাবে পৃথকে পৃথকে উলিয়াই তাৰ পিছত অগ্নিদেৱক আগবঢ়াই খুৱাই দিয়ে পৰিয়ালৰ সদস্যসকললৈ। পাকঘৰত বহি সকলোৰে সৈতে আহাৰ গ্ৰহণ কৰক। পৰিয়ালৰ সকলো সদস্যৰ সৈতে একেলগে খাদ্য খোৱাৰ প্ৰয়াস কৰিব লাগে। নিয়ম অনুসৰি পৃথকে পৃথকে খাদ্য খোৱাটোৱে পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম আৰু ঐক্য প্ৰতিষ্ঠা নকৰে। দ্বিতীয়তে, খাদ্যৰ সময়। ৰাতিপুৱা আৰু গধূলিহে খাদ্য খোৱাৰ প্ৰথা আছে। ৰাতিপুৱা নিজেই ব্ৰেকফাষ্ট খাওক, আনক দুপৰীয়াৰ আহাৰ দিয়ক আৰু শত্ৰুক ৰাতিৰ আহাৰ দিয়ক। আমি কোনটো দিশে খাদ্য গ্ৰহণ কৰিব লাগে? খাদ্য কেৱল পূব আৰু উত্তৰ দিশলৈ মুখ কৰি খাব লাগে। ভূতে দক্ষিণ দিশলৈ খোৱা খাদ্য লাভ কৰে। পশ্চিম দিশলৈ ৰন্ধা খাদ্য খালে ৰোগ বৃদ্ধি পায়। কেনেধৰণৰ খাদ্য খাব নালাগে? বিচনাত, হাতত বা ভঙা বাচনত খাদ্য খোৱা উচিত নহয়। মল আৰু প্ৰস্ৰাৱৰ সোঁত হলে অসংগতিৰ পৰিৱেশত অত্যাধিক কোলাহলত পিপল গছ বা বন গছৰ তলত খাদ্য খাব নালাগে। বনাই থোৱা খাদ্যক কেতিয়াও সমালোচনা কৰা উচিত নহয়। ঈৰ্ষা, ভয়, খং, লোভ, ৰোগ, দৰিদ্ৰতা আৰু কু অভিপ্ৰায়ৰ সৈতে খোৱা খাদ্য কেতিয়াও হজম নহয়। থিয় হৈ জোতা পিন্ধি আৰু মূৰ ঢাকি খাদ্য খাব নালাগে। তেতিয়াও গধুৰ খাদ্য খাব নালাগে। বৰ টেঙা বা অত্যাধিক মিঠা খাদ্য খাব নালাগে। কোনোবাই এৰি যোৱা খাদ্য খাব নালাগে। আধা খোৱা ফল-মূল, মিঠাই আদি পুনৰ খোৱা উচিত নহয়। আহাৰ ত্যাগ কৰাৰ পিছত পুনৰ আহাৰ গ্ৰহণ কৰিব নালাগে। অসন্মানেৰে পৰিৱেশন কৰা খাদ্য কেতিয়াও নাখাব। খোৱাৰ সময়ত কি কৰিব লাগে? খোৱাৰ সময়ত মনে মনে থাকক। ৰাতি অতিমাত্ৰা খাদ্য গ্ৰহণ নকৰিব। কথা কোৱাৰ প্ৰয়োজন হলে কেৱল ইতিবাচক কথাহে কওক। খোৱাৰ সময়ত কোনো ধৰণৰ সমস্যাৰ বিষয়ে আলোচনা নকৰিব। খাদ্য ভালদৰে চোবাই খাব লাগে। প্ৰথমে মিঠা, তাৰ পিছত নিমখীয়া আৰু শেষত তিতা খাব লাগে। প্ৰথমে ৰসাল খাদ্য, মাজত গধুৰ খাদ্য আৰু শেষত তৰল খাদ্য গ্ৰহণ কৰক। অলপ খালে স্বাস্থ্য, বয়স, শক্তি, সুখ, ধুনীয়া সন্তান আৰু সৌন্দৰ্য পোৱা যায়। খাদ্য খোৱাৰ পিছত কি কৰিব নালাগে? আহাৰ খোৱাৰ লগে লগে পানী বা চাহ খাব নালাগে। দৌৰা, বহা, গাড়ী চলোৱা, শৌচ আদি খোৱাৰ পিছত কৰা উচিত নহয়। খাদ্য খোৱাৰ পিছত কি কৰিব লাগে?
আহাৰ খোৱাৰ পিছত দিনত খোজকাঢ়ি নিশা 100 খোজকাঢ়ি বাওঁফালে শুই বা বজ্ৰাসনত বহি থাকিলে খাদ্য হজম হোৱাত সহায় কৰে। খাদ্য খোৱাৰ এঘণ্টাৰ পিছত মিঠা গাখীৰ আৰু ফল-মূল সেৱন কৰিব লাগে। ই খাদ্যৰ হজম শক্তি উন্নত কৰে। কি খাব নালাগে? দৈ, তিল আৰু গধুৰ খাদ্য ৰাতি খাব নালাগে। গাখীৰৰ লগতে নিমখ, দৈ, টেঙা খাদ্য, মাছ, কঁঠাল সেৱন কৰা উচিত নহয়। মৌ আৰু ঘিউ সমান পৰিমাণে সেৱন কৰিব নালাগে। খিচিৰি, গাখীৰ, ক্ষীৰৰ লগত খাব নালাগে। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে যদি আৰু এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।